Hi friends, welcome to Assam Knowledge. আৰু আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম 10টা most amazing fact আৰু যি কেইটা জানি আপোনালোকৰ মুখৰ পৰা এটা কথাই ওলাব wow. Fact number 1, আপোনালোকে জানেনে যে গৰম পানী ঠাণ্ডা পানীতকৈ সোনকালে বৰফত পৰিণত হয়। আপুনি যদি এটা জাৰত গৰম পানী লয় আৰু এটা জাৰত ঠাণ্ডা পানী লয় আৰু ফ্ৰিজত থৈ দিয়ে তেতিয়াহলে আপোনালোকে দেখিব যে গৰম পানীখিনি সোনকালে বৰফত পৰিণত হ'ল। Fact number 2, আপুনি যদি পৃথিৱীৰ গোটেইখিনি বস্তু লয় জীৱ-জন্তু কোনে কিমান সময় ৰেষ্ট লয় তেতিয়াহলে আপোনালোকে পাব যে পৰুৱাই সবতকে কম সময় ৰেষ্ট লয় আৰু হেতু হৈছে 24 ঘণ্টাত পৰুৱাই প্ৰায় মাত্ৰ 16 মিনিট সময় ৰেষ্ট লয়, যেটো অতিকৈ আচৰিত। গতিকে ইয়াৰ পৰা আমি গম পাব পাৰো যে পৰুৱা হৈছে পৃথিৱীৰ আটাইতকৈ বেছি বিজি প্ৰাণী। আপোনালোকে জানেনে যে আমাৰ বডিৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট মাসল কোনটো হয়? আপোনালোকে জানি আচৰিত হ'ব যে হেতু হৈছে আমাৰ জিভা, আমাৰ টাং। গতিকে এইটো এটা আচৰিত কথা যে আমাৰ জিভা হৈছে আটাইতকৈ বেছি ষ্ট্ৰং মাসল অফ আৱাৰ বডি। ফেক্ট নাম্বাৰ 4, ইংলিছ ল্যাঙ্গুৱেজৰ আটাইতকৈ ছুটি সেন্টেন্সটো কি আপোনালোকে জানেনে? হেতু হৈছে আই এম। এইটোৱে হৈছে আটাইতকৈ ইংলিছ ল্যাঙ্গুৱেজৰ ছুটি বাক্য। ফেক্ট নাম্বাৰ 6, কোকা-কোলা আমি সকলোৱে খাওঁ, সকলোৱে খাই ভাল পাওঁ। আপোনালোকে জানেনে যে কোকা-কোলা অৰিজিনেলি কালাৰটো গ্ৰীন আছিলে? হয়, যেতিয়া কোকা-কোলা প্ৰথম ওলাইছিলে তেতিয়া কোকা-কোলাৰ কালাৰটো সেউজীয়া আছিলে। ফেক্ট নাম্বাৰ 6, আপোনালোকে জানেনে যে পৃথিৱীৰ আটাইতকৈ মোষ্ট কমন নামটো কি হয়? মানে একেটা নামকে বেছি মানুহ পৃথিৱীৰ বেছিভাগ মানুহৰ মাজত থকা নামটো কি হয়? হেতু হৈছে মহম্মদ। আপোনালোকে জানেনে যে যিমান পৃথিৱীত থকা যিমান কেইখন মহাদেশ আছে প্ৰত্যেকখন মহাদেশৰে নামটোত যিটো আখৰে ষ্টাৰ্ট হয়, যিটো ইংলিছ লেটাৰে নামটো ষ্টাৰ্ট হয় আৰু সেইটো লেটাৰে ৱৰ্ডটো শেষ হয়। যেনে এছিয়া এ ফাৰ্ষ্টত আছে, এ লাষ্টত আছে, আফ্ৰিকা এ ইউৰোপ ই এক্সেট্ৰা। ফেক্ট নাম্বাৰ 8, আপুনি জানেনে যে কীবোৰ্ডখনত একেটা লাইনতে আখৰ থাকে বা টোটেল 3টা লাইনত আখৰ থাকে। গতিকে সেই আখৰ কোনটো ৱৰ্ড সবচে দীঘল ৱৰ্ডটো কি হয় যাতে একেটা লাইনত থকা আখৰে লিখিব পাৰি? সেইটো হৈছে টাইপৰাইটাৰ। মানে আপোনাৰ কীবোৰ্ডৰ একেটা লাইনত থকা আখৰখিনি ইউজ কৰি লিখিব পৰা সবতকৈ দীঘল ৱৰ্ডটো হৈছে টাইপৰাইটাৰ। ফেক্ট নাম্বাৰ 9, আৰু এইটো এটা ইম্পৰ্টেণ্ট কথাও হয়, এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় যে আপুনি জানেনে যে চকলেটে আপোনাৰ কুকুৰটোৰ মাৰি পেলাব পাৰে? হয়, চকলেট কুকুৰৰ কাৰণে অত্যাধিক বেছি হানিকাৰক। চকলেটত এটা কম্পাউণ্ড থাকে যাক কোৱা হয় থিঅ'ব্ৰমিন। এইটোৱে আপোনাৰ কুকুৰটোৰ নাৰ্ভাছ ছিষ্টেম আৰু হাৰ্ট ডেমেজ কৰি কুকুৰটো মৃত্যু মুখলৈ ঠেলি দিব পাৰে। গতিকে কুকুৰক কেতিয়াও চকলেট নিদিব। ফেক্ট নাম্বাৰ 1, এইটো হৈছে মোষ্ট আমেজিং এটা ফেক্ট হয়। আপুনি জানেনে যেতিয়া চন্দ্ৰটো আপোনাৰ মূৰৰ ওপৰত থাকে, যেতিয়া চন্দ্ৰটো আমাৰ মূৰৰ ওপৰত থাকে তেতিয়া আমাৰ ৱেইটটো অলপ হ'লে কমি যায়, কেইগ্ৰামমান আমাৰ কমি যায়। এইটোৰ কাৰণ হৈছে যে চন্দ্ৰৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোৰ বাবে আমাক অলপ ওপৰৰ ফালে টানে, গতিকে আমাৰ ৱেইটটো কেইগ্ৰামমান কমি যায়। গতিকে ভিডিঅ'টো চাই আশা কৰোঁ বহুত ভাল পালে আৰু এনেকুৱা ভিডিঅ'ৰ বাবে আপুনি অসম নলেজ চেনেলটোক ছাবস্ক্ৰাইব কৰে যেন। থেংক ইউ ছ' মাছ।